নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ আন নতুন ভিডিঅ'ৰ সৈতে আমাৰ চেনেল আজি বিশেষ খবৰলৈ। আশা কৰিছোঁ আপোনালোক সকলোবোৰ ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান ভালে আছোঁ। বন্ধু বান্ধৱীসকল, ব্যক্তিগত কিছু অসুবিধাৰ বাবে বহুত দিন আচলতে ভিডিঅ' দিব পৰা নাছিলোঁ, সেইবাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আৰু আজি আপোনালোকৰ লৈ নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে নিশ্চয় গম পায়, আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকলৈ আমি লৈ আহোঁ নতুন নতুন তথ্য, যিকোনো ধৰণৰ চৰকাৰী তথ্য বা যিকোনো ধৰণৰ নতুন তথ্য থাকিলে আপোনালোকলৈ এই চেনেলটোৰ জৰিয়তে লৈ আহিবলৈ চেষ্টা কৰোঁ। আৰু আজিও এই চেনেলটোৰ জৰিয়তে আপোনালোকলৈ তেনেকুৱা ধৰণৰ নতুন তথ্য লৈ আহিছোঁ। কি তথ্য জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তেন্তে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আপোনালোকে নিশ্চয় নকলেও গম পাইছে, বৰ্তমান চৰকাৰখনে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনি সাধাৰণ জনতাৰ বাবে মুকলি কৰিছে। আৰু এই চৰকাৰখনে বিশেষভাৱে মহিলাসকলক সুৰক্ষা দিবৰ বাবে, মহিলাসকলক স্বনিৰ্ভৰশীল কৰিবৰ বাবে, মহিলাসকলক আত্মনিৰ্ভৰশীল কৰিবৰ বাবে বিভিন্ন ধৰণৰ আঁচনি বিভিন্ন সময়ত মুকলি কৰি আহিছে। তেনেসমূহ আঁচনিৰ ভিতৰত এখন উল্লেখযোগ্য আঁচনি হৈছে অসম চৰকাৰে মহিলাসকলক স্বনিৰ্ভৰশীল হ'বৰ বাবে 10,000 টকা প্ৰেৰণ কৰাৰ কথা আছিল। আৰু সেই 10,000 টকাৰ খুব কম দিনৰ ভিতৰতে মহিলাসকলে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে। আৰু আপোনালোকৰ যি গোটসমূহ আছিলে, সেই গোটসমূহৰ জৰিয়তে সেই 10,000 টকা প্ৰেৰণ কৰিব। আজি আপোনালোকক ক'বলৈ ওলাইছোঁ, সেই 10,000 টকা পাবলৈ আপোনাৰ গোটটো বা আপুনি সক্ষম হৈছে নাই, সেই বিষয়ে কেনেকৈ জানিব। আজি এই ভিডিঅ'টোৰ জৰিয়তে চৰকাৰে দিয়া সেই 10,000 টকা আপুনি কেনেকৈ পাব, আৰু সেই 10,000 টকা পাবলৈ হ'লে আপুনি বিবেচিত হৈছে নাই, আৰু সেই বিবেচিত লিষ্টখন আপুনি কেনেকৈ চাব, আপুনি সক্ষম হৈছে নাই গম পাবলৈ হ'লে কি কৰিব লাগিব, আপোনাৰ নামটো চাবলৈ হ'লে কি কৰিব লাগিব, সকলোবোৰ ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ চেষ্টা কৰিম। তো দেৰি নকৰি বলক ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাম। বন্ধুসকল, আপোনালোকে যদি আপোনালোকৰ গোটসমূহৰ সেই 10,000 টকা চৰকাৰী স্কিমত আপোনালোকৰ নাম আছে নাই জানিব বিচাৰে, তেনেহ'লে আপোনালোকে প্ৰথমতে আপোনালোকৰ মোবাইলত থকা গুগলত চাৰ্চ কৰিব SHG ৰিপৰ্ট নামে ওলাই যাব। SHG মাৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত এনেধৰণে ওলাই যাব। তাতে ক্লিক কৰি SHG ৰিপৰ্টত ক্লিক কৰিব। আৰু SHG ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এনেধৰণে এখন স্ক্ৰীণ আহি যাব, যিখন স্ক্ৰীণৰ ওপৰত যিটো একেবাৰে সকলোতকৈ ওপৰতে থকা যিটো আছে, তাতেই আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত এনেধৰণে এখন পেজ খোল খাই যাব। দেখিছে আপোনালোকে, মই জুম কৰি দেখাইছোঁ। ইয়াতে গোটেই ষ্টেটবোৰৰ নাম আছে। তাতে আপোনালোকে চাব, প্ৰথমতে 2 নম্বৰতে যিটো থাকিব, 2 নম্বৰতে ইয়াত দেখিছে, ইয়াত কিমানে এপ্লাই কৰিছে, কিমানখিনি গোটেই ডিটেইলছ ইয়াতে ওলাই যাব। টোটেল মেম্বাৰ কিমান আছে, সকলোবোৰ ইয়াতে ওলাই যাব। আৰু ইয়াতে গৈ আপোনালোকে দেখিছে এই আছাম বুলি যিটো আছে, আপোনালোকক এবাৰ কাৰ্চিন মাৰি দেখাই দিছোঁ। এইটো আছাম থকা য'ত দেখিছে, তাতে আপোনালোকে প্ৰথম ক্লিক কৰিব। মই ইয়াতে ক্লিক কৰি দিছোঁ। আৰু ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত এখন নতুন পেজ খোল খাই যাব। আৰু এনেধৰণে আপোনালোকৰ মোবাইলত পৰৱৰ্তী পেজখন খোল খাই যাব। ইয়াতে দেখিছে আপোনালোকে, ইয়াত আপোনালোকৰ ষ্টেট নেমটো বা ক্ষমা কৰিব, যি আপোনালোকৰ জিলাৰ নামটো আছে, ইয়াতে আপোনালোকে চাৰ্জো কৰিব পাৰিব। ইয়াতে প্ৰথমতে এনেকৈ অসমটো চিলেক্ট কৰি দিয়াৰ পিছত অসমৰ সকলো ডিষ্ট্ৰিক্ট, সকলো জিলাৰ নাম ইয়াতে আহি যাব। ইয়াত দেখিছে টোটেল 35খন জিলা আছে। 35খনৰ ভিতৰত 10টা পেজ আছে। ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টটো বিচাৰি পাবলৈ কেইবাখনো পেজ খুলিব লাগিব, হয়তো খুলিও নেক্সট কৰিও চাব পাৰে। 1, 2, 3, 4 এনেকৈ ধৰণে ইয়াত আছে পেজটো, ইয়াতো কৰিব পাৰে। বা নতুবা ইয়াত যিটো চাৰ্চ বটন আছে, এই চাৰ্চ বটনত গৈ আপোনালোকৰ নিজৰ জিলাখনৰ নাম চিলেক্ট কৰি দিব পাৰে। টাইপ কৰি দিয়াৰ লগে লগে আহি যাব। আৰু মই ইয়াত এনেকৈ যোৰহাট টাইপ কৰি দিছোঁ। আমাৰ যিহেতু যোৰহাট জিলা, গতিকে যোৰহাট টাইপ কৰি দিয়াৰ লগে সম্পূৰ্ণ নকৰিলেও হয়, 2টা আখৰ মাৰি দিয়াৰ লগে লগে মোবাইলত আপোনালোকৰ এনেধৰণে যোৰহাট জিলা বা আপোনালোকৰ নিজৰ জিলাখনৰ নামটো আহি যাব। এনেধৰণে জিলাখনৰ নামটো আহি যোৱাৰ পিছত আপোনালোকে ইয়াতে গৈ আপোনালোকৰ জিলাখনৰ যিখন নামটো ওলাব তাতে গৈ ক্লিক কৰিব।
তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ আন এটা পেজ খোল খাই যাব তাতে আপোনালোকে দেখিছে যোৰহাট জিলাখনৰ ভিতৰত যিমানগিটা মহকুমা আছে বা যিমানগিটা নাম অন্তৰ্ভুক্ত হৈ আছে ব্লক নেম সেই ব্লক নেম গুটে ব্লক নেমখিনি ওলাই যাব যদি আপোনালোকৰ সৰহকৈ থাকে তেতিয়াহ'লে আপোনালোকে ইয়াতে পুনৰ এই সাৰ্চ বটনত গৈ ক্লিক কৰিব পাৰিব নতুবা ইনেও ব্লকছ 5টা বা 6টা বা 7টা তেনেকুৱাই থাকে তাতে ইয়াতে ওলাই যাব ইয়াত দেখিছে আপোনালোকৰ যেটো আপোনালোকৰ ব্লক হয় সেই ব্লকটোৰ নামটো আপোনালোকে সিলেক্ট কৰিব আমাৰ যেহেতু কলিয়াপানী গতিকে মই কলিয়াপানীত ক্লিক কৰিছো আৰু তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াতে দেখিছে আপোনালোকৰ যি সকল সেই ব্লকটোৰ আণ্ডাৰত যি সকল গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়তৰ সম্পূৰ্ণ নামখিনি ইয়াতে আহি যাব পুনৰ আপোনালোকৰ যদি সৰহকৈ থাকে তেতিয়াহ'লে ইয়াতে সাৰ্চ বটনত গৈ আপোনালোকৰ যিখন গাঁও পঞ্চায়ত সেই গাঁও পঞ্চায়তখনত আপোনালোকে ইয়াত সাৰ্চ নামটো মাৰি দিব ইয়াত মাৰি দিয়াৰ লগে লগে আপোনাৰ গাঁও পঞ্চায়তত সিংগুলকৈ আহি যাব বা নতুবা যদি ইয়াতে আপোনালোকৰ থাকে এনেকৈ যদি লিষ্টখন যদি আপোনালোকৰ থাকে তাতে আপোনালোকে ক্লিক কৰিব আৰু মই আমাৰ যিখন গাঁও পঞ্চায়ত সেই গাঁও পঞ্চায়তখনৰ নামটো ক্লিক কৰিছোঁ আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তখন ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আকৌ এখন পুনৰ নতুন এখন লিষ্ট খোল খাব যিখনত আপোনালোকৰ গাঁৱৰ নামসমূহ ইয়াতে লিখা থাকিব আৰু সেই গাঁও পঞ্চায়তখনৰ আণ্ডাৰত যিসমূহ গাঁও থাকিব সেই গাঁওখনৰ নামসমূহ ইয়াতে লিখা থাকিব দেখিছে ইয়াত এই সম্পূৰ্ণ নামসমূহ ওলাই গৈছে আৰু ওপৰত আপোনালোকৰ গোটেই ডিটেইলছ ওলাই গৈছে দেখিছে ইয়াতে ওলাই আছে আসাম ডিষ্ট্ৰিক্ট ব্লক গাঁও পঞ্চায়ত সকলো ওলাই আছে তাৰপিছত আপোনালোকৰ যিখন গাঁও সেই গাঁওখনত ক্লিক কৰি দিব আৰু গাঁওখনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সেই গাঁওখনৰ আণ্ডাৰত যিমানগিটা গোট আছে সম্পূৰ্ণ গোটৰ নাম ইয়াতে আহি যাব এইটো দেখিছে আমাৰ শিমলুগুৰি গাঁও পঞ্চায়তৰ আণ্ডাৰত যিমানগিটা গোট আছে গোটেই গোটকেইটাৰ নাম ইয়াতে আহি গৈছে ইয়াত দেখিছে 10টা আছে আৰু 7টা ইয়াত আছে চাবলৈ হ'লে ইয়াত সেকেন্ড পেজত কৰিব পাৰিব নেক্সট পেজত কৰিব পাৰিব এনেধৰণে আপোনালোকৰ নামসমূহ চাই ল'ব পাৰিব আৰু ইয়াতে আপোনালোকৰ নামসমূহ চাই দিয়াৰ পিছত মই আপোনালোকৰ ইয়াত এটা গোটৰ যিকোনো এটা গোটৰ নাম ইয়াতে মই ক্লিক কৰি দেখাইছোঁ আপোনালোকৰ যিটো গোটৰ আপোনালোকৰ নাম হয় এই লিষ্টখনত কিন্তু আপোনালোকৰ নাম থাকিব লাগিব এই লিষ্টখন নাম থাকিলেহে আপোনালোকে এলিজিবল হ'ব আপোনালোকৰ চৰকাৰৰ যি 10,000 টকা পাব আৰু আপোনালোকৰ এই গোটটো আপোনাৰ এলিজিবল হ'ব কিন্তু আপোনাৰ গোটত থকা সকলো মেম্বাৰ এলিজিবল হ'ব নে নহ'ব জানিবলৈ আপোনালোকৰ যিটো গোটৰ নাম আছে তাতে আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত আপোনালোকৰ গোটৰ সকলো মেম্বাৰৰ নাম আহি যাব আৰু দেখিছে ইয়াতে সকলো গোটৰ মেম্বাৰৰ নাম পৰ্যন্ত আহি গৈছে আৰু PIP কেটেগৰী যিটো আছে তাত এইটো পৰ ওলাই আছে সেইটো হ'লে আপোনালোকৰ পইচাটো পাব মই বেলেগ এটা গোটৰ বেলেগ এটা নাম মই ইয়াতে ক্লিক কৰি চাওঁ আৰু আপোনালোকে এইটো চাওক মই বেলেগ এটা গোটৰ নাম হতে খুলি চালো ইয়াত আপোনালোকৰ ইয়াত সকলোবোৰ মেম্বাৰৰ নাম PIP কেটেগৰীত নাই মানে পৰ লিখা ৰাখিছে পৰ লিখা আছে যিবোৰ পৰ লিখা আছে সেই সকলে হয়তো 100% হেতুৱে শুদ্ধ বুলি মই ক'ব বিচৰা নাই কিন্তু যি সকলে পৰ লিখা আছে তেখেত সকলে হয়তো পাব আৰু যি সকলে এটো লিখা নাই খুব মই যিমান দূৰ গম পাওঁ সেই সকলে হয়তো এই চৰকাৰৰ যি 10,000 টকা সেই 10,000 টকাটো পাবলৈ সক্ষম নহব আৰু এনে ধৰণে আপোনালোকৰ নিজৰ গোটৰ নামসমূহ আপোনালোকে যি চৰকাৰী 10,000 টকা পাৱাৰ যি অন্তৰ্ভুক্তি লিষ্টত আছে নাই চাবলৈ হ'লে আপোনালোকে এনেদৰে এইটো প্ৰচেছৰ জৰিয়তে আপোনালোকৰ নিজৰ গোটৰ নামসমূহ চাই ল'ব পাৰিব আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে হ'লে ভিডিঅ'টো আৰু আন দুজনৰ বাবে শ্বেয়াৰ কৰি দিব যাতে ভিডিঅ'টোৰ জৰিয়তে আন দুজন উপকৃত হয় তো আজি ভিডিঅ'টি মানে সামৰি মাৰিছোঁ সৰু ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সহায় হোৱাকৈ কেইটামান থুলমূলকৈ কথা ক'বলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব তো আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ সকলোবোৰ ভালে থাকক কুশল থাকক বাই বাই জয় অসম